প্ৰথমতে সকলোকে হেপী দীপাৱলীৰ শুভকামনা জনালোঁ। আজি আহিলোঁ তাৰমানে এবাৰ মাধৱ মন্দিৰলৈ বুলি কাতি মাহ যিহেতু চাকি বন্তি ল'লোঁ। লৈ এতিয়া মন্দিৰৰ মানে আজি বতৰটো সেমেকা কাৰণে মানুহো কম। এতিয়া মন্দিৰৰ ওপৰলৈ যাওঁ এবাৰ, আপোনালোকক ভাবিলোঁ একবাৰ দেখুৱাওঁ আৰু মন্দিৰৰ পৰিৱেশখিনি। বেছি মানুহ নাই মানে ইয়াত। এতিয়া ব'লকচোন ভিতৰলৈ যাওঁ। এয়া মানে আমি বেছি বস্তু লোৱা নাই। মই তুলসীৰ মালা যিহেতু দিম বুলি আহিছোঁ, গতিকে মালা কেইডালে লৈ ল'লোঁ ভালদৰে। আৰু এয়া চিৰিবিলাকো বিৰাট পিছল হৈ আছে। এয়া মেইন মন্দিৰৰ ওপৰ পালোঁ। এতিয়া চাওঁ বাৰু ভিতৰত চাগে মানুহ বেছিয়ে হ'ব। তথাপিতো যদি আৰু মানুহ বেছি হয় তেতিয়া টাইম লাগিব লাইনত। প্ৰথমতে চাকিখিনি জ্বলাই লওঁ আমি ভিতৰলৈ গৈ। আৰু ভিতৰলৈ এয়া চাকিবিলাক জ্বলালোঁ। চাকিবিলাক ভালদৰে ঠিক কৰিলোঁ, যিহেতু ঘিঁৰ চাকি দিয়া হয় ইয়াতে। মানে তেলটো লক্ষী মন্দিৰত দিব লাগে। এতিয়া ঘিঁৰ চাকি লগালোঁ, মানে লক্ষী মন্দিৰত যাম, কিন্তু ভিতৰত সোমালে মানে এইবিলাক ভিতৰত দেখুৱাব নিদিয়ে কাৰণে দেখুওৱা নাই। এয়া চাকিবিলাক দিলোঁ, চাওকচোন কি ধুনীয়া লগা হৈছে। মানুহ এতিয়া কম, অলপ পিছতহে মানুহ হয়তো বাঢ়িব, তেনেকুৱা হ'ব। এয়া চাওকচোন বাহিৰৰ পৰা দেখুৱাইছোঁ, মানে কিনকিনীয়া বৰষুণ মাৰি আছে, সেইকাৰণেও মানুহৰ সংখ্যা কম হৈ আছে। তথাপিতো মানে বতৰ ভাল হওক বা নহওক, কিন্তু ভক্তৰ সমাগমটো হ'বই মন্দিৰত। মন্দিৰটো ভালদৰে দেখুৱালোঁ। এতিয়া চাওকচোন বাৰু, এতিয়া লাইন পাতিলেই মানুহবিলাকে। মানুহ হ'ল এতিয়া বহুত। বান্দৰ উৎপাতৰ কাৰণে আজিকালি মানে ইয়াত ঠগী বন্তি অনাত মানে বহুত প্ৰব্লেম হৈছে। এতিয়া এই মানুহবিলাক আহিলে এয়া চাওক, মানে নিজৰ মনোকামনা পূৰণ কৰিবলৈ সেৱা কৰি আছে চাকি বন্তি জ্বলাই। আৰু আজি যিহেতু দীপাৱলী, গতিকে যিমান পাৰি চবে মানে সোনকালে ঘৰলৈ যাব বিচাৰে, কাৰণ ঘৰতো চবৰে কাম থাকে। কিবা কিবি এইবিলাক কলপুলি ৰোৱা পোতা বা চাকি বন্তি জ্বলোৱাৰ কাৰণে দেৱালীত। ময়ো মানে যিমান পাৰোঁ সিমান সোনকালেই ঘৰলৈ যাম আৰু আপোনালোকে নিজৰ ঘৰত দেখুৱাম। এতিয়া আৰু ইয়াতো এটা শিৱ মন্দিৰ এটা আছিলে, তলৰ পৰা ওপৰৰ খণ্ডটো আপোনাক দেখুৱালোঁ। এয়া বাহিৰৰ খণ্ড, ইয়াত মানুহ কম। আহি ঘৰে পালোঁ মই। আৰু এয়া শেষত মানে মোৰ ঘৰৰ দেৱালীৰ কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু এয়া আন্ধাৰ যিহেতু, এইখিনি দেখুৱাই আৰু মই মোৰ ভিডিঅ'টো সামৰণি মাৰিম। যদি আপোনালোকে ভাল পাইছে, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু এয়া কেনেকুৱা লাগিছে মায়ে এইবিলাক দীপাৱলী, এইবিলাক মায়ে চাকি জ্বলাই আছে। এইটো মোৰ ইয়াত চাকি জ্বলাই আছে মায়ে। এইটো মোৰ ঘৰটো, সৰু ঘৰটো। এইফালে এনেকুৱাকৈ অলপ ডেক'ৰেশ্যন কৰিছোঁ। আৰু আপোনালোকে কেনে লাগিছে কমেণ্টত জনালে ভাল পাম। শেষত আৰু এবাৰ সকলোকে হেপী দীপাৱলী, সকলোৰে দীপাৱলী আনন্দৰে পাৰ হওক তাৰে কামনা কৰিলোঁ। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাৰু, বাই বাই।